Guys, welcome to my YouTube channel Dholpali. तो लॉकडाउन बोली कलको যাব পৰা নাই বহুত দিনৰ মূৰত আজি মৰ্নিং ৱাক কৰা চলে মানে কি খুসকাই আজি বহুত যাম বুলি ভাবিছো এতিয়া পালোহি আমি বৰি বজাৰ বাৰটি পাইছো বৰি বজাৰ আৰু এতিয়া যাম আমি বেবেজিয়া তো আপোনালোকে চাওক লোকেশনটো চাওক কিমান কিলোমিটাৰ আহিলো আমি এতিয়া 6.7 কিলোমিটাৰ আহিলো আৰু আছে বহুত দূৰ এই এটা নোৱাৰা হৈ গল এৰু এই বহি আছে এতিয়া আমি গৈ আছো চাইটা এটা ৰখি আজি না হো আমি এটা ৰখিল আৰু এতিয়া আমি চাইটা গৈ আছো চাওক বিকু বিখল্য শ্ৰীমন্ত লগত মই বজাৰ পালো হিয়া চাওক কহুৱাটি বজাৰ পালোহি গুৱাহাটী ৰাজ্যিক চিকিৎসালয় ওলান গিয়েছে দলঙে পাম কই আমি আছুহি কহুৱাটি আৰু বৰছিলা মাজৰ যোনখন দলং এখন চাওক এটো ফটো উঠাৰ কাৰণে মজা হ'ব এইয়া চাওক আহি আছে এটা যাব নোৱাৰা হৈ গ'ল সেইটো বহি দিলে আৰু বিকু ঠিক খুচকাব না বিখলাক ধৰি লৈছে চাওক টানিব নোৱাৰা হৈ গ'ল আছক ফটো উঠিবলৈ কিমান মজা প্লেস এটো এখন দলংখন মজা হৈছে আৰু চাওক চাওক আমি আহি পালোহি এতিয়া বৰছিলা কলেজ চাওক কলেজ মানে এখন স্কুল তাৰপিছত এখন কলেজ চাওক উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয় এখন এখন চাওক বৰছিলা কলেজ অলপ ওচৰৰ পৰা গৈ দেখাই দিছোঁ এই চাওক কলেজ যিহেতু লকডাউনৰ কাৰণে বন্ধ হৈ আছে এয়া চাওক কণপাই বৰদলৈ মহাবিদ্যালয় দেখিছে মহাবিদ্যালয় অলপ আগলৈ এয়া নামঘৰ এইটো দেখিছে আৰু তাতে পলাই দিলে এইটো বিমান এই পলাই দিলে একটা ভাগজি আছে এবাৰ যাব লাগিব এবাৰ যাম আমি আৰু সব সোণাৰু এয়া সোণাৰু ফুল এই সব ঘৰলৈ যোৱা প্লেন বনাই আছে উত্তোলন কেন্দ্ৰ পালোহি আৰু এইটো এজাৰ ফুল গ'লে তো এজাৰ ফুল নহয় জানো এইটো এজাৰ নহয় কি এইটো কৃষ্ণচূড়া অ সৰি কৃষ্ণচূড়া ফুল এইটো পালোহি আয়া দলং ঘাট সোণাই নদী আৰু এখন দলং
চাওক প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা সেয়া পালোহি আৰু চাওক সোণাই নদী পালোহি এখন দলং চাওক আহি আছে যেন তেন চব সোণাই নদী সোঁফালৰ পৰা আহিছে আৰু এইফালে ক'ত গৈ লগ হৈছে নাজানো বাৰু চাওক আমাৰ এয়া সোণাই নদীয়ে লাষ্ট হ'ল আৰু বোলে কোনো যাব নোৱাৰে চবৰে ভৰি বিশাল বাকী সেই দুটা চাওক সিহঁতে ঘৰলৈ ৰাওনা হ'লেই সৌ চাওক সৌ দুটা গ'লেই আমিও যাবগৈ লাগিব এতিয়া দুটাতো যাবলৈ নোৱাৰোঁ এতিয়া অকলে তো এতিয়া আমি ঘৰলৈ যাব লাগিব আৰু আমি এয়া খোজকাঢ়ি আহিব নোৱাৰি গাড়ীতে আহি গ'লোঁ এয়া বিকু শ্ৰীমন্ত উপায় নাই আৰু বলক আশা কৰোঁ আমাৰ এই জাৰ্ণিটো ভাল পালে প্লিজ ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব মোৰ চেনেললৈ যদি নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ জয় অসম